हेलो एभ्रिवान मोर चेनेलर नतुन एटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু নিকি বিয়াৰ বতৰ আৰু ঘৰতে দুখন বিয়া আছিল আৰু এখনটো বিয়া আপোনালোকে জুৰণটো দেখিলে এইখন আকৌ নেক্সট বিয়াখন মানে বিয়াখনত আমাৰ ঘৰতে আৰু এখন দিয়া বিয়াও আছিল সেইখনৰ কাৰণে আমি অকমান দেৰি কাৰণে গলো অলপ ঘৰৰ পৰা দূৰত হয় সেই কাৰণে মানে ইমানকে যাব নোৱাৰিলো বা কিবা কৰিও দিব নোৱাৰিলো দিনা আচলতে ছোৱালী বিয়াখন হৈছিল সেইদিনাখনিয়ে দৰাৰ আমাৰ ঘৰ দৰাৰো মানে ছোৱালী আনিবলৈ যোৱা দিন আমি জোৰণত গৈছিলো যে সেই বিয়াখন আজি ছোৱালী আনিবগৈ তাৰ মানে আৰু এইফালে চকচোন দৰা যাবলৈ ওলালে আৰু এইফালে আমাৰ ৰাস্তাত চকচোন বা পৰিবেশটো চকচোন কোন কত কেনেকৈ বহিব এইবোৰ আৰু পুৰা হুলস্থুল আৰু এইপিনে মুখৰ আগতে আমাৰ খুৰীও গৈছে হিদে আহি আৰু এইফালে চকচোন ধুনীয়া ধুনীয়া ছোৱালী কিজনী মানুহ ওলাইছে আৰু দৰাৰ লগত ছোৱালী কিজনী গলেহে আচলতে মেইন নহয় জানো ছোৱালী কিজনী কেনেকুৱা ছোৱালী আহিছে বুলিতো চবেই চায় আৰু এইফালে চকচোন বহুত সোনকালে আচলতে ছোৱালী আনি পিনে পালেহি আৰু ইয়াত আচলতে হোমপুৰা নিয়ম হৈছিলে তাত ছোৱালী সোনকালে উলিয়াই দিলে কাৰণে ইয়াতো আপোনাৰ সোনকালে পালেহি আৰু নিখা হোমপুৰা নিয়মখিনি আচলতে মই থাকিব নোৱাৰিলোঁ ল'ৰাই বৰকে আমনি কৰিছিলে সেইকাৰণে মই ঘৰত তাক খুৱাই মেলি থৈ গ'লোগৈ আৰু এইফালে চকচোন আমাৰ দৰা লাহে লাহে নামি আহিছে আৰু কইনাজনীও লাহে লাহে দেখিব আৰু আপোনালোকে দেখাই যাম সকলোখিনি আৰু এইফালে চকচোন আমাৰ মৰম লগা কইনাজনী ওলাই আহিছে আৰু লাহে লাহে নিয়ম কানুনবিলাক কৰিব লাগিব অকণমান সময়তো তেওঁলোকে ৱেইট কৰিবই লাগিব নহয় জানো সাইডটো দি দিয়া এই চকু ঘুমাব দুইটা উঠিব লাগিব চকু ঘুমাব আপোনাৰ বিয়ে মাৰিছে প্ৰথমতে চাকি খুৱাবলৈ চাউল তিনিবাৰ খুৱাব গামোচা কাম হৈছে নেকি বাৰু প্ৰথমতে কাপোৰ লাগিব দেই এটা মোৰ কান্দৰা নহয় মানে ভোক লাগিছে যে কইনাকে খুৱাই কই নাপাওঁ এবাৰ তাত মিঠৈ খুৱাইছিলে নাই এটা থাকক তামোল মই আহি পালো গামোচা এখন দিয়ক গামোচা এখন দিয়ক তই দিবি নে নিদিয় ধুৱাবলৈ মই ধুৱালে এজনীয়ে ধোৱা তই ধুৱালে ধোৱা মই ধুৱালে এজনীয়ে ধোৱা বৈ ধোৱা 50-50 দেই সেইটো 50 মোৰ লগত আছে এইফালে বুজি যাওঁ বন্ধুৱে ক'ত হে পলাই গ'ল নাই বন্ধু বন্ধুৱে চেণ্ডেল নাই কোনোবাই লুকুৱাই থ'লে দৰাৰ কামখিনি আৰু সমাপ্ত হ'লগৈ আৰু লাহে লাহে আৰু এইবিলাক হোমপুৰা নিয়মখিনিও কৰিবলগীয়া আছে আপোনালোকক লাহে লাহে দেখাম বুলি ভাবিছিলোঁ হয় কিন্তু মই ভিডিঅ'হে কৰিব নোৱাৰিলোঁ মই অকণমান সময়ৰ কাৰণে ঘৰলৈ আহোঁ আকৌ অকণমান সময়ৰ কাৰণে যাওঁ এনেকুৱা হ'ল তাৰমানে ল'ৰাটো মোৰ আমনি খুব কৰিবলৈ ধৰিলে সেইকাৰণে মই গুচিও আহিলোঁ লাহেকৈ আপোনালোকক আৰু নেক্সট ভিডিঅ'টো মই ৰিচিপশ্যনৰ ভিডিঅ'টোহে দেখাম আৰু আজি ৰিচিপশ্যনৰ দিনা আজি আকৌ ৰিচিপশ্যনটো ঘৰত দিয়া নাছিলে বিবাহ ভৱনতে দিছিলে আমি আৰু সাজি কাচি বিবাহ ভৱনলৈ বুলি ওলাই গ'লোঁ আৰু মই যাওঁতে বহুত দেৰিকৈ পাইছোঁগৈ তাৰমানে চবেই গৈ মেলি আজৰি হৈ অকণমান ষ্টাইল মাৰিলেগৈ তাৰমানে তাৰপিছতহে মই গৈ পিনে পাইছোঁগৈ আৰু এইফালে চাওকচোন এইজনী আকৌ আমাৰ ভাগিন দেই আৰু ভতিজা গোটেইখিনি ঘৰৰ মানুহবোৰৰ লগতে বহি আছোঁ আৰু আমাৰ চববোৰ ঘৰৰ মানুহবিলাকেই গৈছিলে লগ পাই মেলি এটা দুটা ফটো আপোনালোকৰ আগত দেখাইছোঁ আৰু আমি কেনেকৈনো ফটো মাৰিলোঁ কিনো কৰিলোঁগৈ সেয়া আৰু আশা কৰা বিয়া এখন আৰু পটককৈ গুচি গ'লগৈ আৰু যাবই আৰু নহয় জানো দিনহে
বহুত দিনৰ পৰা আশা কৰি আছিলোঁ যে এখন বিয়া আহিব, বিয়াত কি কৰিম কি নকৰিম, আৰু হৈ গ'ল আৰু এইপিনে আপোনালোকক কেইটামান ফটো দেখাইছোঁ চাওকচোন। কইনাৰ লগত আচলতে ফটো কেইটামান ভালকৈ মাৰিম বুলি ভাবিছিলোঁ, সময় নাপালোঁ। সময় মানে কি আৰু মানে যেতিয়া মাৰিম বুলি ভাবোঁ তেতিয়া কিবা এটা নহয় কিবা এটা ওলায়, সেয়াই আৰু আমি কোনো মানুহজনে মই ল'ৰাটোৱে মাৰিম বুলি ভাবিছিলোঁ, তেনেকৈও নোৱাৰিলোঁ মাৰিবলৈ। সেয়াই আৰু আপোনালোকক যিকেইটা ফটো আছে তাকে আৰু এটা দুটাকৈ আপোনালোকৰ আগত দেখাই গৈ আছোঁ আৰু। আচলতে যিদিনাখনি বিয়াৰ ৰিচিপশ্যন আছিলে সেইদিনাখনিয়ে দেৱীও বহাইছিলে। আৰু এইফালে এই দোকানখনত চাওকচোন, গোটেইবোৰ পুতলা দেখিলে মৰম লাগে নহয়নে? পূজা বুলি ক'লেনো কি আৰু, পূজা বুলি ক'লে পুতলা ফুল এইবোৰেই ভাল লাগে। সৰুতে কিন্তু আমাৰ চশমা বেলুন এইবোৰে ভাল লাগিছিলে, কিন্তু এতিয়া দেখি থাকিলেই এই চুতলাবোৰে বেছি ভাল লাগে আচলতে সৰু ল'ৰাবোৰৰ কাৰণে। আকৌ আমাৰ ঘৰত আলহীও আছিলে, বাহঁত আহিছিলে আৰু বাহঁতৰ ভাগিনকেইজনী চাওকচোন, এই পূৰা ব্যস্ত, চিপছ খোৱাত ব্যস্ত, নিজৰ লগতে ব্যস্ত, পূৰা উৎপাত মানে ইপিনৰ পৰা সিপিনলৈ। ল'ৰাটোৱেতো ক'বই নোৱাৰে মোৰ ভাগত ক'ত আছে কি নাই, কাৰণ বায়েহঁতক চবকে লগ পাইছে যে। পূজাটো মানে ইহঁতৰ লগতে ব্যস্ত নিচিনা হ'ল আৰু মোৰ। আৰু এইফালে চাওকচোন যাবই হ'ল আৰু এদিন দুদিন থাকিয়েই গুচি গ'লগৈ। চববোৰ লাইন পাতি আছে ট্ৰেইনৰ নিচিনাকৈ। তাকে কৈছোঁ মই বোলো ভিডিঅ' এটাও কৰি ৰাখোঁ, ফটো এটাও কৰি ৰাখোঁ। সময়ত আকৌ দুখ লাগে, ইমান দিনৰ মূৰত আহে, আকৌ এদিন দুদিন থাকিয়ে গুচি যায়গৈ। আৰু যাবতো লাগিবই, কাৰণ চবৰে নিজৰ স্কুল আছে, নিজৰ ডিউটি আছে, যাবগৈটোলগীয়া হয়ে আৰু, উপায় নাই, সেয়াই আৰু জীৱন। নেক্সট আমিয়ে গৈ আছোঁ তাত, আৰু সোনকালে লগ পামগৈ দেই আৰু এইফালে চাওকচোন বাইদেউ ওলাই আছে, এইফালে তেওঁ আৰু ভায়েকে বেগ থ'বলৈ আহিছে। তেওঁ কৈছে ফটো মাৰিছ নেকি নে ভিডিঅ' কৰিছ, ৰ ভাল হৈ দিওঁ বোলে। বোলে তাৰ পৰা আহি মই দোকান পালোঁহি। দোকানৰ মুখৰ আগত চাওকচোন দুৰ্গা দেৱী উটুৱাবলৈ বুলি আহিলে। আচলতে আনকালে দেওবাৰে বা সোমবাৰে এনেকুৱা দিনতে উটুৱা হয়, কিন্তু এইবাৰ শনিবাৰে বা কিয় উঠালে আমাৰ ইয়াত ক'ব নোৱাৰোঁ আৰু। নাপায় বুলি কৈছিলে বহুতে, কিন্তু শনিবাৰ দিনাখনেই চোন উটুৱাই মেলি চব আজৰি হ'ল। আৰু এইবিলাক মানুহৰ ডান্স দেখিছেনে? এনেকৈ আৰু দুৰ্গা পূজা আহিল গ'ল আৰু। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তেন্তে আজিলৈ বাই।